এইফালে দাদা জাকৈ মাৰি আছে। ভেচেলি কাৱৈ তিলা ধুনীয়াকৈ সাজি হ'ব। হে পিঁয়াজ সৰহকৈ দিলে। অঁ, নমস্কাৰ সকলোকে, নিবেদিতা দত্ত ভ্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আৰম্ভ কৰি লৈছোঁ ৰাতিপুৱাই। এতিয়া আৰু গা পা ধুই মেলি আহিলোঁ, আহি চাহকণ খাওঁ বুলি একেবাৰে পাকঘৰত সোমাইছোঁহি আৰু ভাবিছোঁ ভিডিঅ'টো আৰম্ভ কৰি লওঁ। আজিৰ দিনটোত কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাই যাম, চাই যাব ভিডিঅ'টো শেষলৈকে। আৰু আপোনালোকে মৰমবিলাক যেনেকৈ দি আছে তেনেকৈ মৰমবিলাক দি যাব বুলি আশা কৰিছোঁ। আৰু ভিডিঅ'টো আজি শেষলৈকে চাব আপোনালোকে, দিনটো কি কৰোঁ কি নকৰোঁ। আমাৰ গুণগুণে পূৰা চুলিত ৰং কৰি আছে বাপেকৰ। এনেকৈ থৈ দে, নহ'লে এইফালৰখিনি ৰং নকৰাকৈ এইফালৰখিনি ৰং কৰি। পূৰা কৰিছে আৰু এইফালে আমাৰ কুকুৰা পোৱালিকেইটা পূৰা ধুনীয়াকৈ খাই আছে দানা। আৰু এইজনী উমনিয়ে লৈছেনে কণী পাৰিবলৈ বহিছেনে তাইহে জানে। এইফালে ইহঁতি খাই আছে। আমাৰ সৰু হৈ থকা আমজোপা যে দেখিছিলে এইফালে, এইটো এটা অঁ, এয়া 3টা লাগিলে, অকল 3টা ডাঙৰ হৈ আছে। আৰু এতিয়া গছজোপা ইমানজোপাই, এইজোপাই আৰু গছজোপা আৰু নহয় ডাঙৰ, এইজোপাই সৰু গছ। এয়া 3টা লাগি আছে, ডাঙৰ হৈছে এইকেইটা। এইফালে দাদা জাকৈ মাৰি আছে। ভেচেলি কাৱৈ তিলা ধুনীয়াকৈ সাজি হ'ব। হে পিঁয়াজ সৰহকৈ দিলে। অঁ, আৰু এইটো যে টেঙা পুলি এটা দেখিছে, এইটো কি টেঙা নাজানো, মুঠতে আমি খাইছিলোঁ এই ঘৰটো বনাই থাকোঁতে, আমাৰ নতুন ঘৰটো বনাই থাকোঁতে। নতুন ঘৰ মানে কি, আমি এতিয়া যোনটো ঘৰত আছোঁ সেই ঘৰটো বনাই থাকোঁতে টেঙা খাইছিলোঁ। আৰু গুটিবিলাক মই ইয়াতে পেলাইছিলোঁ। এয়া পুলিটো ইমান ডাঙৰ হৈছে। আমি ৰবাব টেঙাও খাইছিলোঁ, চুকা টেঙাও খাইছিলোঁ। এতিয়া গুটি পেলালোঁ, কি পুলি ওলালে নাজানো। আৰু এইফালে যে দেখিবলৈ পাইছে, এইটো হৈছে পূৰা বন ওলাই গৈছে বাৰু ছাইডত। এইটো হৈছে গোলনেমুৰ পুলি। গোলনেমুৰ পুলি মানে কি হ'ল, আমাৰ ইহঁতৰ দেউতাকে গোলনেমুৰ আগ কাটি পেলাই দিছিলে। মই আকৌ আনি এনেই গুজি দিছিলোঁ। এইটো এটা হ'ল ইয়াতে, তাৰপিছত এইফালে এইডোখৰত এটা হ'ল, এইডোখৰত এটা দি দিছিলোঁ। মানে মই 3টা আগ দি দিছিলোঁ। এইটো এটা হ'ল, তাত এটা, এইটো 2টা হ'ল, আৰু এটা আছে এইডোখৰত, এইটো এটা, 3টা পুলি হ'ল। আৰু এই 3টা যোনজোপা গছৰ পৰা আনিছিলোঁ আগ, সেই গছজোপা আপোনালোকক দেখাইছোঁ ৰ'ব। আৰু সেইজোপা গছ হৈছে এইজোপা। এইজোপাও সৰু বাৰু, বেছি ডাঙৰ নহয়, বৰ বেছি ডাঙৰ নাই হোৱা। আৰু এইফালে এটা কলডিল হৈ আছে। এইয়া গোলনেমু লাগি আছে। আজি ভাবিছোঁ এটা ছিঙি নিওঁ ইয়াৰ পৰা এটা ছিঙো ন, তলৰটো এইটো ছিঙিম। আজি ইয়াৰ পৰা এটা ছিঙো, ঘৰৰ গোলনেমু। প্ৰথম খাম আজি, প্ৰথম লাগিছে, প্ৰথম খাম ন, প্ৰথম লাগিছে। এইটো ছিঙি ল'লোঁ। এয়া কি ধুনীয়া গোন্ধ। আৰু এইফালে মধুৰিজোপা দেখিছে, আৰু এইবাৰ পূৰা লমালমে লাগিছে মধুৰি। এইজোপাই মধুৰি, বেছি ওখ নহয়, অকণমানি মধুৰিজোপা, আৰু পূৰা লাগিছে। এয়া একদম গোটেই ডাল ভৰি লাগিছে। তলত ওলমি লাগিছে, আৰু এয়া মাটিতে লাগি আছেগৈ। ইয়া কুঁহিয়াৰ এডাল যে ভাগি আছে, এয়া কুঁহিয়াৰ অকণমান ভাগি গৈছে, কি হৈছে জানো। অমিতাকেইটা যে কলিকেইটা দেখাইছিলোঁ কিমান ডাঙৰ হ'ল, এতিয়া চাওকচোন, একদম ডাঙৰ হৈছে ধুনীয়াকৈ। এইকেইটা একেবাৰে অকণমানি গছজোপা। এইয়া অমিতা,
এয়া লাগিছে একদম ধুনীয়াকৈ সেইকেইজোপা অমিতা টিকলি টিকলি অমিতা হাঁহ কেইজনী যে ইয়াত ৰৈ আছে কাৰণ আছে মই হাঁহ কুকুৰা পোৱালি কণী উমনি দিছিলোঁ এয়া সেইকাৰণে ৰখি আছে মাক ইয়াতে আছে মানে দুজনী হাঁহৰ মানে উমনি লোৱা কণী পোৱালি এয়া সেইকাৰণে সিহঁতি ৰখি থাকে ইয়াতে এইফালে বুটলি ৰাখিলোঁ কচু আৰু লগত দিবলৈ এইফালে ৰাখিছোঁ কঁঠাল গুটি পানীত তিয়াই বাকলি গুচাই আৰু ইয়াৰ লগত দিবলৈ আনিলোঁ এয়া মাছ আনিলোঁ নহয় আচলতে পুখুৰীত জাল মাৰিলে এয়া দুজনী বিগেট পালে আৰু এজনী কেঁকুৰা পাইছে এইফালে এয়া ধুনীয়াকৈ এতিয়া বাচি লওঁ পুৰা আম খাইছে ৰাইজে ভোট জলকীয়া একদম লৈ আহিছে আমাৰ তামোলতী বাইদেৱে ভোট জলকীয়া লৈ আহিছে ৰাম জলকীয়া কেমেৰাতে নুঠিছে কৈছোঁ ইমান ডাঙৰ ভোট জলকীয়া লৈ আহিছে আৰু পুৰা চবেই আম খোৱাত ব্যস্ত ইহঁতি খাই মেলি আজৰি মেমে পুৰা খাই আছে বোলে আহোঁ আৰু আমাৰ লগৰ এজনীয়ে পুৰা তামোল মানে কেনেকুৱাকৈ লৈ আহে আৰু চাওক একদম এয়া তামোল পাণ আৰু ইমানেই আনে তামোল এয়া পুৰা আৰু মেইন জনে আনে আমাৰ এয়া তামোলতী বাইদেউ এখেতে তামোল পুৰা আনে এয়া আমি এতিয়া খাব লৈছোঁ আৰু এয়া আমাৰ মেম এইফালে এইফালে আমাৰ মেমক তেল মাৰিবলৈ আনে তাই তামোল